মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত এক্সাৰসাইজ 6.2 6.2 কোৱেশ্চন নম্বৰ 1 কি দিছে তোমালোকৰ এই চিত্ৰ যে আছে এই চিত্ৰত তোমালোকৰ দুটা ত্ৰিভুজ আছে এতিয়া তোমালোকক DE parallel to BC DE parallel to BC দিয়া আছে এতিয়া 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD উলিওৱা 1 ৰ পৰা আমাক EC উলিয়াব লাগে এইটো বাহুৰ মাপ আৰু এইটোৰ পৰা কি উলিয়াব লাগে AD ৰ মাপ উলিয়াব লাগে আচ্ছা এটো আমি কেনেকৈ উলিয়াম তোমালোকে থেলছৰ ফৰ্মুলাটো থেলছৰ উপপাদ্যটো গমে পোৱা মানে যেহেতু তোমালোকক এইডাল ৰেখাখণ্ডৰ কি দিছে সমান্তৰাল বুলি কৈছে গতিকে তোমালোকে নিশ্চয় এনেকৈ লিখিবা প্ৰথমটো ত্ৰিভুজৰ ক্ষেত্ৰত কি আছিল AD by question number 1 or solution কিন্তু দেই 1 or 1 তোমালোকে এইটো বাহু আৰু এইটো বাহুৰ অনুপাত AD by BD equal to কি লিখিবা ইয়াত AE by CE what the hell এবাৰ তোমালোকক কি উলিয়াব দিছে EC বা CE মানে আমি CE ফাৰ্স্ট আচ্ছা EC লিখিছো ৰবা এটা আমি লিখিম EC মান উলিয়াব লাগে ফাইন তোমালোকক AD ৰ মান দিয়া আছে 1.4 নহয় 1.5 দিয়া আছে 1.5 ইয়াত 1.5 দিয়া আছে আৰু দিয়া আছে তোমালোকক 3 তোমালোকে এনেকৈ লিখিবা therefore 1.5 by 3 is equal to A ৰ মান কিমান দিয়া আছে A ৰ মান 1 আৰু C ৰ মান আমাক উলিয়াব লাগে A ৰ মান তোমালোকক 1 দিছে আৰু EC ৰ মান আমাক উলিয়াব লাগে এতিয়া আমি কৰিম কি ক্ৰছ মাল্টিপল কেনেকৈ কৰিম ইমপ্লাইজ তোমালোকে EC ইয়াত আনা আৰু এইটোক ইয়াত লৈ যোৱা ফাইন তেনেহলে আমি লিখিম EC আৰু এইটোৰ হাতে তোমালোকে পূৰণ কৰি দিয়া তেনেহলে ইয়াত হ'ব তোমালোকৰ 3 আৰু তলত হ'ব 1.5 হয়তো তোমালোকৰ কাৰণে অলপ কমপ্লিকেটেড হৈছে আৰু মই অলপ বহলাই দিছো ৰবা just a minute আমি এইটো কেনেকৈ লিখিম দেখা দিছো ৰবা which implies 1.5 is equal to মানে এইটোৰ হতে এইটো পূৰণ হৈ গল আৰু এইটোৰ হতে এইটো পূৰণ হ'ব 3 1 jar 3 ইয়াত তোমালোকৰ আছে EC ফাইন এতিয়া আকৌ EC ইয়াত ৰাখি 1.5 ক হিফালে লৈ যাম EC যেহেতু 1.5 পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 1.5 ইয়াত ক্যালকুলেশন কৰি কেনেকৈ কৰিবা ইয়াত এক ঘৰ আগত দশমিক আছে তাৰমানে 10 এদি আমি ওপৰত আৰু তলত দুটাকে পূৰণ কৰিলো তেনেহলে ইয়াত হ'ব 30 আৰু তলত হ'ব 15 হয়নে এটা কাটাকাটি কৰিবা 15 2 গুণ 30 লাষ্টত তোমালোকে লিখিবা EC equal to 2 তেনেহলে EC ৰ মান আমি পালো 2 পালো এবাৰ আকৌ কি কৈছে এইটো ফিগাৰৰ পৰা তোমালোকক উলিয়াব দিছে AD ৰ মান নাই এইটোকো আমি এনেকৈ লিখিম AD is to এইটো বাহু হয় নাই BD is equal to আমি কি লিখিম এইটোক তেনেহলে ইয়াত লিখিব লাগিব AE মানে এইটো AE by CE ফাইন এতিয়া ভ্যালু বিলাক আমি পুট কৰিম তোমালোকৰ AD ৰ মাপ দিয়া নাই আমাক AD ৰ মাপ উলিয়াব লাগে BD ৰ মান দিয়া আছে তোমালোকৰ কিমান ৰবাচোন মসিটো 7.2 তেনেহলে তোমালোকে লিখিবা 7.2 is equal to AE ৰ মান কিমান দিয়া আছে এইটো AE কিন্তু AE ৰ মান দিয়া আছে 1.8 তেনেহলে তোমালোকে লিখিবা ইয়াত 1.8 আৰু CE ৰ মান কিমান দিছে 5.4 মিলাই দিয়া আছে এইবিলাক
5.4 ফাৰ্ষ্টতে আমি কৰিম কি ইফালে ক্ৰছ মাল্টিপল কৰিম এইটো আমাৰ ডিভাইড হৈ আছে ইফালে গ'লে কি হ'ব পূৰণ হ'ব মাল্টিপল হ'ব তেনে তোমালোকে লিখিবা AD is equal to 1.8 into 7.2 by কি হ'ব 5.4 ফাইন এতিয়া আমি কৰিম কি মনে মনে ডেসিমেল আমি উঠাই দিম ইয়াত লক্ষ্য কৰিছে 1 ঘৰ আগত দশমিক ইয়াতো তোমালোকৰ 1 ঘৰ আগত দশমিক অটোমেটিক্যালি কিমান হৈ গ'ল 18/54 নাই into 7.2 তেনেহলে 18 দি 54 কেইবাৰ যাব 3 8 যে 24 তিনিবাৰ যাব হয়নে তিনিবাৰ গ'ল ইয়াত 1 থাকিল 3 দি আকৌ ইয়াক কাটাকাটি কৰা যাওক 3 2 গুণ 6 আৰু 3 4 গুণ 12 মানে 2.4 এক ঘৰ আগত দশমিক আছে এক ঘৰ আগত দিলা এতিয়া তোমালোকে পূৰণ কৰিবা which is equal to 1 into 2.4 is equal to 2.4 তাৰ মানে আমাৰ কি হ'ল AD এর মান হ'ল 2.4 সেন্টিমিটার যদি আছে সেন্টিমিটার দিলে হ'ল এটা হৈ গ'ল তোমালোকৰ কোশ্চেন নাম্বার 1 অর ফিনিশিং কোশ্চেন নাম্বার 2 ত কি কৈছে আচ্ছা টুট কৰাৰ আগতে টুৰ 1 টো মই কৈ দিছো ৰবা টুৰ 1 কইলে দীঘলীয়া হ'ব ভিডিওটো ওহা কালি তোমালোকক মানে নেক্সট ভিডিওত তোমালোকক কোশ্চেন নাম্বার 2 টো মই কৰাই দিম যাতে তোমালোকে ভিডিওটো চাই আমনি নপোৱা এক নম্বৰতে থাক নেক্সটৰ পৰা আমি 2 নম্বৰ 3 নম্বৰ এইবিলাক ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিম আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা প্লিজ মোৰ চেনেলটোক লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ